ডাউন 25 টাকা নিয়েছে আমার দুজন মিলে 50 টাকা সিজন গ্রাম পারঘাট কিমান লৈছে বৰগোলা আই নদী 50 টাকা লৈছে এনে জবৰদস্তি কৰি লয় জবৰদস্তি মানে আমি কৈছোঁ যে মহিলা মানুহ লকডাউন পইচা পাতি নাই ইমান পইচা কৰি ক'ত পাম আমি 20 টকাই জুলুম 50 টাকা লৈছে ঘাটত যি অৱস্থা তাকে চাই আচলতে এনেকুৱা যেন অনুভৱ হয় যে প্ৰশাসনিক ব্যৱস্থা যেন নাই যেন লাগে বঙাইগাঁও জিলাত কাৰণ আমাৰ মুখ্য ৰাস্তা যিটো আজি 15ৰ পৰা 20খন গাঁৱৰ মানুহ এই বৰগোলা পাৰঘাটেদি পাৰ হয় 80ৰ পৰা 100 টকা লৈ লোৱা আমি পৰিলক্ষিত হৈছে দেখিছোঁ গতিকে এইটো বৰ বেয়া হৈছে আৰু এই কামত জড়িত থকা ব্যক্তিসকল আমি জানো যে এইটো টেণ্ডাৰো হোৱা নাই একো হোৱা নাই গতিকে এই পাৰঘাটটো যাতে অতি শীঘ্ৰে বঙাইগাঁও জিলাৰ প্ৰশাসনিক বিষয়াসকল যিসকল জড়িত আছে আৰু মই ভাবোঁ এই বৰগোলা পাৰঘাটত মানে এই অনিয়মে যিবোৰ টকা সংগ্ৰহ কৰি আছে ইয়াৰ লগত মানে প্ৰশাসন জড়িত থকা বুলি মোৰ সন্দেহ হয় জলসম্পদ বিভাগটো কিবা গোচৰ ৰুজু হৈছে হয় না মই গম পাইছোঁ তাতে গোচৰ ৰুজু হোৱাৰ পিছতো পুলিচে কোনো পদক্ষেপ লোৱা নাই এইটো আৰু বিশেষ বেয়া কথা হৈছে কাৰণ মানে কেছ এটা হোৱাৰ পিছত যদি পুলিচে যদি তাতে কোনো গুৰুত্ব নিদিয়ে অবাধে ধন সংগ্ৰহ কৰি আছে অনিয়মিতভাৱে যেটো নেকি এই চৰাঞ্চলৰ মানুহখিনিৰ বাবে যথেষ্ট কষ্টকৰ হৈছে কাৰণ তেওঁলোকৰ যাব লাগে বুলি যাই আছে দিব লাগে বুলি দি আছে উপায় নাই আর এই 30 টাকা লাগে ডবল মানুহ গাড়ী ডবল 40 হ্যাঁ 40 আৰু চাইকেল মানুহ 20 সিঙ্গেল মানুহ 20 দুজন মানুহ এটা বাইক থাকিলে কিমান লয় দুজন মানুহৰ এটা বাইক 40 টাকা হ্যাঁ 40 টাকা এতিয়া দেখোন 50 টকা লল 40 টাকা মোৰ পৰাই দেখোন 50 টকা লল আপনি আপনার হাজার 10 টাকা কম দিব 50 টাকা লৈছে না নাই হ্যাঁ